একদম ভ্লগিং ষ্টাইলত ফুচকা এইটো। পুনৰ এবাৰ মোৰ চেনেল হালৈ ভ্লগ চলৈ স্বাগতম জনাইছোঁ। আৰু আজিতো মই মোৰ বন্ধুৰ লগত যাম লক্ষী মন্দিৰত। কিবা এটা হৈ আছে, কি হৈ আছে আপুনি ভিডিঅ'টো আগলৈ চালে গম পাব। সেইবাবে মোৰ ভিডিঅ'টো চাই থাকক আগলৈ। এণ্ড বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমি যাই আছোঁ লক্ষী মন্দিৰত। এতিয়া মোৰ লগত আছে অভিজিত আৰু মই লক্ষী মন্দিৰত যাই আছোঁ। আপোনালোকক কোৱা নাই কিয় যাই আছোঁ, কৈ দি আছোঁ। লক্ষী মন্দিৰত আছে বাণিজ্য মেলা, তাকে চাব যাই আছোঁ আৰু আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো মোৰ শেষলৈ। না কি কিবা কৈ দি চাই থাকব দে। অঁ একদম চাই থাকব মজাকে। চাওকচোন, ই গৈ আছে চাইকেলত আৰু মই গৈ আছোঁ খোজকাঢ়ি। কেনেধৰণৰ কথা আপুনি কওকচোন। আচলতে পাব্লিকৰ মাজত ভ্লগ কৰি আছোঁ না, সকলোৱে কেইজনমান চাই আছে, অলপ লাজো লাগি আছে। তথাপিও यूट्यूब के लिए कुछ भी करी जाऊँ। तो चलिए देखते हैं आगे क्या होता है। ট্ৰেড এক্সপো সোমাই গেলোঁ। সেইফালেও এখন গেট আছে। এই চাইকেলটো ৰাখব ইয়াত আৰু আমি যাম ভিতৰত। ওচৰতে আছে ফুচকাৰ দোকান আৰু মোৰ লগত কোন আছে। লাজ লাগে তাৰ। ইফালেও দোকান ভালেখিনি আছে। আপোনালোকক এদিন মজা ঠাইত লৈ যাই আছোঁ আহক। ইয়াতে পাবজিৰ চলা আছে, উইনাৰ চিকেন ডিনাৰ। সেইটো আপোনালোকে চালে। এইফালেও মজা। আপোনাৰ টাইম আয়েগা যাও। এই যে আপোনাৰ টাইম আয়েগা সকলো আছে, মানে টিকটকো আছে। আমাৰ টাইমে অহা নাই কি আৰু আপোনাৰ টাইমে। মই পাবজিৰো খুজিছিলোঁ কিন্তু দাদা তাতে নাই। পাবজি বোলে কি কয় জানি, ইউটিউবৰো খুজিছিলোঁ, ইউটিউবৰ নাই। সেইবাবে তো উপায় নাই। সেইখন মই লৈ গৈছিলোঁ তো সেইদিনাখন, হয় না। টিকটক চাব নেকি টিকটক? এইখন লাগব নেকি আপনার? ইয়াত কিন্তু মজা টুপি আছে, মজা টুপি। এই নাই আৰু কিবা একদম মানে মজা পুৰা। আহিলে ইয়াতে আহিলে ইয়াৰ পৰাই ল'ব। চাওক ইয়াতে আহিলে আপোনালোকে ইয়াৰ পৰাই ল'ব। আৰু লক্ষী মেলাতো আহে, লক্ষী মেলাটো ইয়াতছে ডাঙৰকৈ হয়, আপোনালোকে চাব আহিলে। আপোনাৰ টাইম আইগা লিখিছে কিন্তু মোৰতো অহাই নাই টাইম। আপোনালোকে ছাপোৰ্ট কৰি যাওক, টাইম আহি যাব মোৰ। একদম ছাবস্ক্ৰাইবাৰ বাঢ়াই যাওক, টাইম আহি যাব মোৰ। শ্বেয়াৰ কৰি যাওক, টাইম আহি যাব মোৰ একদম বঢ়িয়াকৈ। देखो उसका दियो, उसका दियो। একদম ভ্লগিং ষ্টাইলত ফুচকা এইটো। কয় টাকা? 10 টাকা কয়টা? হ্যাঁ 5 টাকা। খা তয়ও। এইটো খাই পুৰা ফুচকা এইটো এণ্ডিং। ফাৰ্ষ্ট টাইম এনেকৈ পাব্লিকৰ ওচৰত ভ্লগ কৰিলোঁ। কেনেকুৱা বা এক্সপিৰিয়েঞ্চ হ'ল, অলপ ভয়ো লাগি আছিল। বহুত মানুহ আছিল। লক্ষী মেলাটো হয় ডাঙৰকৈ, আপোনালোকে আহিব। বিজনীত বহুত ডাঙৰকৈ হয়। লাইফ ইজ জাৰ্ণি তেওঁ আহিছিল ইয়াতে এবাৰ।
আৰু আপোনালোকেও আহিব চাগে যদি আহে মজা একদম চিপ্ৰা এক নম্বৰ হয় চিপ্ৰা ইফালে একজন ভাইটি আছে বোলে ভাইটিয়ে কিবা খাব দিলে খাও চিপ্ৰা মাংস দে দেই বুঢ়া হয় এই যে গোটেইখন চাই আছে না আপোনালোকে ট্ৰেড এক্সপো বস্ত্ৰ মেলা গোটেই মই মেনেজমেণ্ট কৰিছোঁ এইটো নে কি তাৰ বাপে মেলে না মই মেনেজমেণ্ট কৰিছোঁ এইবিলাক সকলোৱে তাৰ আগতে মোৰ কিন্তু জোৰছে পেচাব লাগছে ৰ'ব মই পেচাব কৰি আহিছোঁ চাওক কি মজাকে টেকলি পিঠা বনাই দি আছে আপোনালোকে খাব নেকি এইটো লওক আপোনালোকে খাওক খাওক এইবাৰ ই কিন্তু পুৰা খাব চাওক চাওক একদম পুৰা খাব এইবাৰ ইয়াত আছে ধুনীয়াকৈ সেইখন ওপৰত যি দেখিছে সেইখন হৈছে লক্ষী মন্দিৰ আৰু লক্ষী পূজাৰ দিনা ইয়াতে পূজাও হয় বহুত ডাঙৰকৈ আৰু এইখিনিতো এতিয়া সৰুকৈ আহিছে বাণিজ্য মেলা ডাঙৰকৈ হয় লক্ষী মেলাত যোৱাবাৰ যে আহিছিল লক্ষী মেলাত আহিছিল যোৱাবাৰ কমচে কম 8খন মেলা হ'ব এনেকৈ ট্ৰেড এক্সপো আহিছিল আৰু নাগৰদলা কমচে কম 3খন মেলা বহুত ডাঙৰকৈ হয় কিন্তু সঁচা আপোনালোকে আহিব সঁচা বহুত ভাল লাগিব আপোনালোকক আৰু যদি আহে মোক লগ ধৰিলে হ'ল আৰু আপোনালোকক আহিলে মোক লগ ধৰিলে হ'ল বঢ়িয়াকৈ আপোনালোকক ঘূৰামো আৰু যদি মোৰ ভিডিঅ' চোৱাৰ মাজত ব্লগাৰো চাই আছে কেইজনমান তেনেকৈ আছে দেৱজ ব্লগ JSB কাৰ্ছ জ্যোতিৰ্ময় নহয় জ্যোতি তেওঁ আহিব পাৰে বহুত ভাল লাগিব আৰু এইফালে অলপমান দেখাই ভিডিঅ'টো এণ্ডিং কৰোঁ বলক শেষত গৈ কিবা এটা খাওঁ আৰু ভিডিঅ'টো এণ্ডিং কৰোঁ চবলক কিবা এটা খাবলৈ যাওঁ এইবাৰ ক'ত যাওঁ এইফালে দোকান আছে চবলক আহিলোঁ এতিয়া ইয়াৰ দোকানত চিকেন চাওমিন খাব মইতো আহিয়ে থাকোঁ এনি টাইম আৰু আজি আপোনালোকক লৈ আহিলোঁ চিকেন চাওমিন বানা मजा के चलिए देखते हैं कैसे बनाते हैं चलिए देखते हैं हाव 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 এইটো আবার কি স্টাইল পুরো স্মোক ফায়ার এনেকে উলাই জুই ওলাই জ্বলাই দিব নাকি মানুহক ভালকে বনা ভালকে বনা একদম পুরা স্মোক ফায়ার একদম মানে কি একদম জ্বলাই দিব মানুহক নাকি জি করছিল স্মোক ফায়ার পুরা জুই ওলাই আহিছে একদম দিয়াতে দিলে এবার খাও খাওয়ার ওষুধ ঘরত যাও ভিডিওটো এন্ডিংও করো খাও নাকি যদি ভিডিওটো ভাল লাগিছে শেয়ার করে দিয়ক আর মোর চ্যানেলটো যাতে সাবস্ক্রাইব কৰিবলৈ অকণো নাপাহৰে আকৌ লগ পাম নতুন এটি জাগাৰ লগত নতুন এটি ঠাইৰ লগত আজিলৈ ইমানে আৰু আপোনালোকেও আহক লক্ষী মেলা চাবলৈ যেতিয়া লক্ষী পূজা হ'ব তেতিয়া আপোনালোকেও আহক লক্ষী মেলা চাবলৈ সকলোকে একেলগে লৈ আহক আপোনালোকক বন্ধু বান্ধৱী সকলোকে লৈ আহক তো টিল দেন টাটা বাই বাই জয় আই অসম